নমস্কাৰ মোৰ কুইক নলেজ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? উত্তৰ হৈছে ভাৰত। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰটো হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত? উত্তৰটো হৈছে ৩৫ বছৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰটো হৈছে ১৯৫২ চনত। নেক্সট কুৱেশ্যন, কিমান তাৰিখে ৰাষ্ট্ৰসংঘৰ পতাকা গ্ৰহণ কৰা হৈছিল? উত্তৰটো হৈছে ১৯৪৭ চনৰ ২০ অক্টোবৰ তাৰিখে। নেক্সট কুৱেশ্যন, কিমান শতাংশ আসন পালে এটা ৰাজনৈতিক দলে বিৰোধী দলৰ মৰ্যাদা লাভ কৰে? উত্তৰটো হৈছে ১০%। নেক্সট কুৱেশ্যন, ভোটদানৰ বয়স কোন চনত ২১ৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰা হৈছিল? উত্তৰটো হৈছে ১৯৮৯ চনত। নেক্সট কুৱেশ্যন, কোন দেশত ৰাজনৈতিক দলৰ জন্ম হৈছিল? উত্তৰটো হৈছে ইংলেণ্ড। নেক্সট কুৱেশ্যন, কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল? উত্তৰটো হ'ব ১৮৮৫ চনত। নেক্সট কুৱেশ্যন, কোন চনত মুছলিম লীগ স্থাপন হৈছিল? উত্তৰটো হৈছে ১৯১৬ চনত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক।